নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া DSS এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি 2000ৰো অধিক প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। যদি সেই ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ এবাৰ চাই ল'ব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, কোনখন বেদত সংগীতৰ কথা উল্লেখ আছে? আনচাৰ অপশ্যন বি, সাম বেদত সংগীতৰ কথা উল্লেখ আছে। কুৱেশ্যন 2, হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? আনচাৰ হৰপ্পা ৰবি নদীৰ পাৰত অৱস্থিত। কুৱেশ্যন 3, হিন্দু সভ্যতাৰ মুখ্য দেৱতা আছিল? আনচাৰ হিন্দু সভ্যতাৰ মুখ্য দেৱতা পশুপতি মহাদেৱ আছিল। কুৱেশ্যন 4, ভাষাৰ ভিত্তিত গঠিত ভাৰতৰ প্ৰথমখন ৰাজ্য? আনচাৰ অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন 5, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কেতিয়া স্থাপন হৈছিল? আনচাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় 1948 চনত স্থাপন হৈছিল। কুৱেশ্যন 6, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? আনচাৰ বদন চন্দ্ৰ বৰফুকনক ৰূপ সিং সুবেদাৰে হত্যা কৰিছিল। কুৱেশ্যন 7, কোনখন ৰাজ্যই সকলো ঘৰৰ বাবে ছাদৰ ওপৰৰ বৰষুণৰ পানী সংগ্ৰহৰ গাঁথনি বাধ্যতামূলক কৰিছে? আনচাৰ অপশ্যন ডি, তামিলনাডু ৰাজ্যই। কুৱেশ্যন 8, বিশ্বৰ কিমান শতাংশ অঞ্চল বনভূমিৰে গঠিত? আনচাৰ বিশ্বৰ 31% অঞ্চল বনভূমিৰে গঠিত। কুৱেশ্যন 9, ডেংগু ৰোগৰ বাহক হৈছে? আনচাৰ ডেংগু ৰোগৰ বাহক হৈছে অপশ্যন বি, এডিছ মহ। কুৱেশ্যন 10, ভাৰতত কোনখন ৰাজ্যৰ সৰ্ববৃহৎ বনাঞ্চল আছে? আনচাৰ ভাৰতত মধ্যপ্ৰদেশত সৰ্ববৃহৎ বনাঞ্চল আছে। কুৱেশ্যন 11, তাপ প্ৰয়োগ কৰাৰ পিছত কঠিন তৰললৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি কোৱা হয়? আনচাৰ অপশ্যন এ, গলি যোৱা বুলি কোৱা হয়। কুৱেশ্যন 12, কোনটো ৰঞ্জকৰ উপস্থিতিৰ বাবে উদ্ভিদৰ পাত সেউজীয়া হয়? আনচাৰ অপশ্যন ডি, ক্লৰোফিল ৰঞ্জকৰ উপস্থিতিৰ বাবে উদ্ভিদৰ পাত সেউজীয়া হয়। কুৱেশ্যন 13, বেটাৰী বা কোষে কোনটো শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে? আনচাৰ বেটাৰী বা কোষে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। কুৱেশ্যন 14, বিশ্ব খাদ্য দিৱস কেতিয়া পালন কৰা হয়? আনচাৰ বিশ্ব খাদ্য দিৱস 16 অক্টোবৰ তাৰিখে পালন কৰা হয়। কুৱেশ্যন 15, ভিটামিন চিৰ ৰাসায়নিক নাম কি? আনচাৰ ভিটামিন চিৰ ৰাসায়নিক নাম হৈছে অপশ্যন এ, এক্সবিক এচিড। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? অপশ্যন এ, বদন চন্দ্ৰ বৰফুকন, অপশ্যন বি, পুৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন চি, আতন বুঢ়াগোহাঁই আৰু অপশ্যন ডি, মোমাই তামুলী বৰবৰুৱা। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।